নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ চেনেল নুপুৰলে। আপোনালোক সকলোকে আজি আপোনালোকৰ ওচৰত এটা এনেকুৱা হৰৰ ষ্টৰী ক'বলৈ গৈ আছোঁ যিটো শুনিলে আপোনাৰো গাৰ নোম শিহৰি উঠিব। তেতিয়াহ'লে এইটো এটা সঁচা ঘটনা। আপোনালোকক যিটো ঘটনা ক'বলৈ গৈ আছোঁ এইটো ঘটনা ঘটিছিল এগৰাকী কণ্ঠশিল্পীৰ লগত, যিগৰাকী কণ্ঠশিল্পীৰ মানে সকলোৱে বহুত ভাল পায়। আমাৰ অসমৰ জনপ্ৰিয় ফিমেল কণ্ঠশিল্পী এগৰাকী। তেতিয়াহ'লে আহকচোন আমি আৰম্ভ কৰোঁ এই কাহিনীটো। তেখেতৰ প্ৰগ্ৰেম আছিল বকছয়গাঁৱৰ ফালে। তেখেতে গুৱাহাটীৰ পৰা বকছয়গাঁৱলৈ জাৰ্ণি কৰিছিল ৰাতি। যিহেতু সাধাৰণতে আমাৰ অনুষ্ঠানসমূহ ৰাতিয়ে হয়, তেতিয়াহ'লে তেখেতে সহ মিউজিচিয়ানসকলৰ লগত যাত্ৰা আৰম্ভ কৰিছিল গুৱাহাটীৰ পৰা বকছয়গাঁৱলৈ। সকলোৱে ভালদৰে মস্তি মজাক কৰি গৈ আছিল। গাড়ী উঠি সকলোৱে গুচি গৈছিল বকছয়গাঁৱলৈ। তেখেতসকলে যে জনা নাছিল যে তেখেতসকলৰ কি হ'বলৈ গৈ আছে আজি ৰাতি। ধুনীয়াকৈ প্ৰগ্ৰেম কৰি আহি থাকোঁতে এনেকুৱা আন্ধাৰ, আপোনাৰ ৰাস্তাটো এটা কোনো চৰাই চিৰিকটি নাই এনেকুৱা। যিহেতু লেট নাইট প্ৰগ্ৰেমবিলাক শেষ হয়, তেখেতসকলৰ প্ৰগ্ৰেম শেষ হওঁতে প্ৰায় 2-3টা বাজিছিল। তেখেতসকল আহি আছিল আৰু তেখেতসকলৰ আহি থাকোঁতে আচানক বতৰটো এনেকুৱা বেয়া হৈ গ'ল যে অকল টোপকৈ বৰষুণ দিবলৈ আৰম্ভ কৰিলে। আহি তেখেতসকলে পালে এখনি হাবি, যিখন হাবি একদম আন্ধাৰ আৰু ইমান ওখ গছ গছনি তাতে আছিলে, কিন্তু ক'তো তাৰ ওচৰত জনবসতি নাছিল আৰু এটাও প্ৰাণী তেখেতসকলে ৰাস্তাত দেখা পোৱা নাছিল। তেখেতসকলে আহি আছিল যিহেতু তেখেতসকলৰ লগত যি হ'বলৈ গৈ আছে তেখেতসকলে গমেই পোৱা নাছিলে। এনেকুৱা পেৰানৰ্মেল এক্সপেৰিয়েঞ্চ হ'বলৈ গৈ আছিলে তেখেতসকলৰ লগত। তেখেতসকলে অনুমানো কৰিব পৰা নাছিলে। তাৰপিছত তেখেতসকলে গৈ আছে সেই আন্ধাৰ ৰাস্তাৰ মাজে তেখেতসকলে গৈ আছে। এনেকুৱা বৰষুণ দিবলৈ ধৰিলে, এনেকুৱা ধাৰাসাৰ বৰষুণ দিবলৈ ধৰিলে আৰু তেখেতসকলে মেঘৰ গাজনিৰ মাজে তেখেতসকলে গুৱাহাটীলৈ বুলি অনুষ্ঠান শেষ কৰি গৈ থাকোঁতে তেখেতসকলৰ এনেকুৱা এখন জেগা আহিল যাতে আৰু এটা কথা, তেখেতৰ যোনটো সহকৰ্মী আছিলে তেখেতে কৈছিলে যে এই জেগাখিনি ভাল নহয়, তেতিয়াহ'লে আমি অলপ সোনকালে যাব লাগে। তেতিয়াহ'লে তেখেতে গুচি গ'ল। তেখেতসকলে যাই আছে। তাৰপিছত এনেকুৱা ধৰণৰ এগৰাকী বিচিত্ৰ মহিলা আকৃতিৰ এটা দৃশ্য দেখিলে সন্মুখত। তেখেতসকলে একদম উচপ খাই উঠিলে। সকলোৰে ভয় লাগি গ'ল। প্ৰথমতে কণ্ঠশিল্পীগৰাকীক দেখিছিল, কিন্তু তেখেতে কোৱা নাছিলে কাকো। লাষ্টত যেতিয়া পিছত বহি থকা মিউজিচিয়ানে দেখিলে, তেখেতে ক'লে, দেখিলি নেকি তই কি এইটো? তাৰপিছত তেখেতে তয়ো দেখিছ নেকি তেনেকৈ ক'লে। তাৰপিছত যে অকণমান ঘূৰি চাই কোনো নাছিল আৰু মহিলাগৰাকীৰ চুলিবিলাক দীঘল আছিল আৰু তেখেতৰ এনেকুৱা ইমান ডাঙৰ বৰষুণ দিছিলে আৰু বৰষুণৰ মাজত তেখেতে কিন্তু গাটো ভিজা নাছিল আৰু ভৰিবিলাক ওখ আছিল, ৰাস্তাত লাগি থকা নাছিল। আৰু এনেকৈ চালে যে চোৱাৰ পিছতে নোহোৱা হৈ গ'ল। কি আছিল বাৰু এয়া তেখেতসকলেও গম নাপালে আৰু তেখেতসকলে ইমান ভয় খালে সেইদিনাৰ পৰা। তাৰপিছত তেখেতসকলে সেই ভয়ৰ মাজেৰে আহি পালে গুৱাহাটী চহৰ। যদি তেখেতসকলে তাতে ৰখিলে হয়, তেখেতসকলৰ লগত কিবা বেলেগ অঘটন ঘটিলে হয় নেকি? যদি আপোনালোকে এনেকুৱা ধৰণৰ স্কেৰী ষ্টৰী শুনি ভাল পায়, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেল নুপুৰক। আৰু আপোনালোকৰ লগতো এনেকুৱা কিছুমান পেৰানৰ্মেল যদি ঘটনা ঘটিছে মোক জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।